এডাল পাইপ চ' আৰু আপোনাৰ টি এটা দুটা তিনিটা টি আৰু এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা এল আৰু চবকে ডাঙৰ ইম্পৰ্টেণ্ট বস্তু কি জানে নাই এখন কাটিবলৈ এইটো বুজিছে এতিয়া টায়াৰটো পাছ কৰিব লাগিব এতিয়া বাহিৰেদি পাছ কৰিলে দেখিবলৈ বেয়া লাগিব চ' এডালত কি কৰিছোঁ এতিয়া এইটো গজাল দি ইয়াত ফুটাম চ' ডেট এপিনে টায়াৰ পাছ কৰি ভিতৰে লৈ যাম ফুটাই ললো আমি এতিয়া বস্তুখিনি ইয়াতে যোগাৰ কৰিম তাৰ পাছ হ'ব এপেণ্ডি লোকৰ কাৰণে আমি এপেণ্ডি ভিতৰি পাছ কৰিম টায়াৰবোৰ চ' ভিতৰি লৈ যাম একেবাৰে তাকে আমি এপেণ্ডি ওলাই ল'লোঁ থাকক ইয়াৰে গাঁঠি মাৰি থৈ নেকি গাঁঠি মাৰি আমি উল্টাকৈ ফুটাইছোঁ দেখিছে যেনেকৈ দেখিছে এইটো উল্টাকৈ ফুটোৱা আছে এইটো হ'ল চিধা চ' এপিনে ডাইৰেক্ট পাছ কৰিম এইটো খুলি ল'ব লাগিব ওলাই গ'ল এপেণ্ডি এতিয়া আকৌ বস্তুটো এপেণ্ডি এতিয়া এনেকৈ পাছ হৈছে আমি এপেণ্ডি এনেকৈ সোমাই দিম যেনেকৈ আছিলে চ' এইটো ভিতৰে পাছ হৈ গ'ল এইটো যেনেকৈ ভিতৰে পাছ হৈ গ'ল এতিয়া এইটো বস্তুটো বাবু অকণ টানাচোন এইটো মোৰ সৰু বাবু হেল্প কৰিব এইটো ধৰা টানা অলপ বাছ হৈ যাব এই দিয়া হৈ যাব বাবু চ' এইটো হৈ গ'ল ক্লিন লুক ভিতৰে পাছ হৈ গ'ল দেখিছে এইটো
এতিয়া হোল্ডাৰটো লগাওঁ চ' এতিয়া হোল্ডাৰ লগাম মানে হোল্ডাৰটো লগাবৰ কাৰণে মই কি কৰিছোঁ এইটো ফেব্ৰিক লৈছোঁ আৰু এইটো হোল্ডাৰ আৰু এইটো ইউনিয়ন হয় 1 ইঞ্চি ইউনিয়ন বুলি কয় এইটো চ' ইউনিয়নটো মই ইয়াত ফিটিং কৰিম চৰি হোল্ডাৰটো ইয়াত ফিটিং কৰিম হোল্ডাৰটো ফিটিং কৰিবৰ কাৰণে ফাৰ্ষ্ট মই এইটো কৰিম এইটো ফিটিং কৰিব পাৰিলে মই এইটো আৰামত ফিটিং কৰিব পাৰিম চ' লগাই দিলোঁ অলপমান শুকাবৰ কাৰণে ৰখি দিওঁ ফেব্ৰিকটো শুকাওক অলপ আমি ওলাই দিওঁ তলেদি আগা এতিয়া আমি আগেদি এইপিনে ওপৰেদি এটা ওলাইছোঁ ওপৰেদি ওলোৱাৰ যোনটো কি কৰিম এইটো এপেনদি পাৰ কৰিম হোল্ডাৰটো প্ৰায় ইউনিয়নত লগাই থোৱা আছে পিছত ইউনিয়নটো ইয়াত লগাই দিম হৈ যাব চাব নেকি মই কেনেকৈ কৰি আছোঁ চাই থাকক আপোনালোকে নিজে ঘৰত বনাব পাৰিব কম দামতে এপেনদি আমি তাৰডাল ৱায়াৰডাল পাছ কৰি দিওঁ চিধা এপেনদি এইটো নোলাব এনেকৈ এইটো খুলি লওঁ অলপ পাছ কৰিব দিগদাৰ হ'ব নহ'লে আঠা নলগাকৈ ইমান টাইট আঠা লগালে কি হ'ব চ' আমি এইটো পাছ কৰি পিনে এইটো ইয়াত লগাই দিলোঁ চ' আমি এইটো মুভিং কৰিব পাৰিম আমাৰ নিজৰ মৰ্জি আমি এনেকৈ কৰিব পাৰোঁ নিজৰ মৰ্জি হ'ব তেতিয়া এতিয়া এপেনদি এইটো সোমাই দিওঁ যেনেকৈ এইটো হ'ল আপোনাৰ ইউনিয়ন তো ইয়াতে মই ফেব্ৰিক দি হোল্ডাৰ যোনটো আমাৰ এইটো হোল্ডাৰ যোনটো মাথা থাকে সেই মাথাটো ইয়াত লগাই দিছোঁ ফেব্ৰিক কৰি এতিয়া এইপিনে ৱায়াৰডাল পাছ কৰি লৈ যাওঁ এই ফুটাটো দি এতিয়া এইপিনে ওলাই ল'লোঁ গাঁঠি দি লওঁ ইয়াতে নেকি চ' এইটো ওলাই নাযাওক চ' তাঁৰডাল বেছি লম্বা হ'ল অলপ ছুটি কৰিব লাগিব ইউনিয়নটো ইয়াত লগাই দিলোঁ এতিয়া বস্তুটো যেতিয়া আমি এইটো ইয়াত লগাম ডাইৰেক্ট এতিয়া ফিক্স থাকি গ'ল এইটো মুভেবল হ'ব আপুনি যেনেকৈ মুভ কৰে এনেকৈ এইটো এপিনে থাকিব এনেকৈ মুভ কৰে এনেকৈ থাকিব যোনটো এংগলত লাগে আপোনালোকক সেইটো এংগলত পাব এইটো আপোনালোকে চ' এতিয়া লাষ্ট এইটো ফিটিং হৈ গ'ল জাষ্ট কানেকশ্যনটো কৰিব থাকি গ'ল পিছত লাইট আনি পিনে মই কানেকশ্যন কৰি দেখাই আছোঁ আপোনালোকক চ' গাইজ গধূলি হ'ল চ' প্ৰজেক্টটো দেখিলে আপোনালোকে চ' মোৰ হিচাপত আপোনালোকে চাই ভালে পালে প্ৰজেক্টটো যদি যেনেকৈ পাইছে মোক কমেণ্টছত শ্বেয়াৰ ক'ব চ' যদি মোৰ চেনেলটো ভাল লাগিছে চাই ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব এণ্ড থেংকছ ফৰ ৱাচিং এণ্ড চি ইন দ্য নেক্সট ব্লগ টাটা বাই বাই